আজি দেওবাৰ যিহেতু আমাৰ এনচিচিও আছিল। আমি দুয়ো বান্ধৱী ঘৰৰ পৰা ওলাই গৈ উঠিলোঁ বাছত। উঠাৰ পাছত পালোঁগৈ কলেজত গৈ চাইছোঁ যে কেইজনীমান ছোৱালীহে আহিছিল। আমি দুয়ো ভাবিলোঁ আমাৰ কলেজৰ লাইব্ৰেৰীৰ ওচৰত থকা মধুৰি গছজোপাৰ পৰা এটা মধুৰি খাওঁ। তাই এয়া ছিঙি আছিল, ময়ো ছিঙি ল'লোঁ মোৰ কাৰণে এটা। তাই ভিডিঅ' কৰি দিলে। আমি ছিঙি খালোঁ। তাৰপাছত আমাক ছিনিয়ৰে মাতিলে। শিকোৱাৰ পাছত আমাক দিলে 10 মিনিট ব্ৰেক। অলপ মনে মনে ভিডিঅ' কৰিলোঁ কাৰণ ফোন এলাউ নাছিল। আমাক আজি প্ৰায় 12:30মান বজাত শিকাই ছুটি দিলে। আমি এতিয়া যাওঁ ঘৰৰ কাৰণে। আজি ইমান অৱস্থা বেয়া, তাৰ ওপৰত ইমান ৰ'দ, কি ক'ম। এতিয়া আমি বাছৰ কাৰণে ৰৈ আছোঁ। আমাক চাই গম পাইছেই যে আমাৰ আজি কি অৱস্থা। তাৰপাছত বাছত উঠি পালোঁগৈ। এতিয়া যাওঁ আমি স্কুটি ল'বৰ কাৰণে। এয়া মই স্কুটি লৈ ঘূৰাই লৈছোঁ। এতিয়া চলাই যাওঁ আৰু ঘৰৰ কাৰণে। আজি শক্তি অলপো নাই আৰু যে ভিডিঅ' বনাম। আজি মিনি ব্লগটো ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।